নমস্কাৰ আপোনালোক আটাইকে মই ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটি নতুন ৰেচিপি লৈ আহিছোঁ। এবিধ চাটনি ৰেচিপি, আমাৰ ঘৰৰ আটাইৰে প্ৰিয় চাটনিবিধ। আজি মই এই ভিডিঅ'টো সেইবাবেই বনাইছোঁ, আপোনালোকেও এনেদৰে এই চাটনিবিধ বনাই খাই চাব। তাৰ বাবে মই এটা জিকা লৈছোঁ। প্ৰথমে জিকাটোৰ চুচখিনি এনেদৰে গুচাই লৈছোঁ। এয়া জিকাটোৰ ওপৰৰ চুচখিনি ভালদৰে গুচাই এয়া মোৰ হৈ গৈছে। এতিয়া মই বাকলিখিনি পাতল পাতলকৈ এনেদৰে কাটি লৈছোঁ। এয়া চাওক, জিকাটোৰ বাকলিখিনি মই এনেদৰে পাতল পাতলকৈ কাটি লৈছোঁ। এয়া মোৰ ইতিমধ্যে বাকলিখিনি কাটি হৈ গ'ল। এইখিনি মই এতিয়া পানীত ভালদৰে ধুই ল'লোঁ। এতিয়া মই বাকলিখিনি পুনৰ সৰু সৰু টুকুৰা টুকুৰি কৰি কাটিম। এইখিনি মোৰ কাটি হৈ গ'ল। এতিয়া মই এই চাটনিবিধ বনাবৰ বাবে 3টা কেঁচা জলকীয়া, 2 ফুটামান নহৰু আৰু অকণমান আদা লৈছোঁ। এতিয়া কেৰাহীখন গৰম হ'ব দি তাতে অকণমান মিঠাতেল দিছোঁ। এয়া মোৰ তেলখিনি গৰম হৈছে, সেইবাবে মই ইয়াত এতিয়া কেইটামান জিৰা গুটি দি দিম। এয়া জিৰা গুটিখিনি হৈ গৈছে। ইয়াতে মই সেইবাবে জিকা বাকলিখিনি দি দিছোঁ। এয়া বাকলিখিনি দিয়াৰ পিছত এনেদৰে লৰাই দিছোঁ। আপোনালোকে এনেদৰে জিকা বাকলিখিনি প্ৰায় 5 মিনিট সময় ভাজিব। এয়া দেখিছে মোৰ জিকা বাকলিবোৰ অলপ হালধীয়া নিচিনা হৈ গৈছে, সেইকাৰণে মই এইখিনি ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দি এইখিনি ঠাণ্ডা হ'ব দিম। এয়া চাওক, ঠাণ্ডা হোৱাত মই মিক্সি জাৰটোত ভৰাই এইখিনি চাটনি বনাবৰ বাবে লৈ লৈছোঁ। ইয়াতে মই এতিয়া এয়া কেঁচা জলকীয়া, আদা, নহৰুখিনি দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এয়া মই পিহিলোঁ। চাওক, জিকা বাকলিখিনি পিহা হৈ গ'ল। ইয়াতে মই এতিয়া অকণমান কাজি নেমুৰ ৰস দিছোঁ। এয়া কাজি নেমুৰ ৰসখিনি দি মই ভালদৰে লৰাই দিলোঁ। এয়া জিকা বাকলিৰ চাটনি ৰেডি। আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু খাই কেনে পালে নিশ্চয় জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।